নমস্কাৰ বন্ধুসকল, আজি মই সন্তোষ শৰ্মাই আপোনালোকলৈ লৈ আহিছোঁ বহুত ইম্পৰ্টেণ্ট 5টা অংক। যেনেকুৱা ধৰণৰ অংক বিভিন্ন চাকৰিৰ বাবে পৰীক্ষাত ৰেলৱে হওক, বেংক হওক, অসম পুলিচ হওক, এনেকুৱা বিভিন্ন পৰীক্ষাত প্ৰায় আহি থাকে। তেনেকুৱা কেইটামান অংক, 5টা অংক মই আপোনালোকলৈ লৈ আহিছোঁ। কেনেকৈ খুব সহজতে ক'বলৈ গ'লে পেন ব্যৱহাৰ নকৰাকৈ আমি অংককেইটা কৰিব পাৰিম। আহক চাওঁ উজু পদ্ধতিত আমি কেনেকৈ এই অংককেইটা কৰোঁ। প্ৰথম প্ৰশ্নটো স্ক্ৰীনত দেখিছে, যদি 20জন বন্ধুৱে এজনে আনজনক কৰমৰ্দন কৰে, অৰ্থাৎ হাত মিলাই, তেন্তে মুঠ কৰমৰ্দনৰ সংখ্যা 240, 190 আৰু 210। এইকেইটাৰ ভিতৰতে শুদ্ধটোতো আছে। খুব সহজতে আমি কেনেকৈ কৰিম জানিবলৈ এটা সূত্ৰ আছে। সূত্ৰটো মনত ৰাখিলে এনেকুৱা ধৰণৰ অংক আহিলে কৰিব পাৰিব। সূত্ৰটো এইটো n × n-1 ডিভাইডেড বাই 2। n-1 n যিমান হ'ব পিছৰ লগত তাতকৈ 1 কম হ'ব, তলত 2 থাকিব। n এতিয়া আমাৰ n হ'ব 20জন বন্ধু দিছিলে 20, তাৰ লগত থাকিব 20 বিয়োগ 1 মানে 19, তলত থাকিব 2। গতিকে এইটো হ'ব 20 পূৰণ 19 তলত 2, 2য়ে 20ক কাটিলোঁ, 10 বাৰ গ'ল। 10 পূৰণ 19 উত্তৰটো হ'ব 190। এনৰ ঠাইত 20 বহালোঁ। এইটো বেলেগ সংখ্যা থাকিলে, এনেকুৱা ধৰণৰ অংক আহিলে এনৰ ঠাইত আমি সেই সংখ্যাটো বহাম, তেতিয়া আমাৰ আনচাৰটো ওলাই যাব। আৰু এনেকৈ নকৰি পেলাই ডাইৰেক্ট কৰিব পাৰি। 20 পূৰণ ইয়াতকৈ 1 কম 19 তলত 2, মনতে ভাবিলেই হ'ল। 20 19 তলত 2, 2য়ে 20ক 10 বাৰ যাব, 10ৰ লগত 19 পূৰণ কৰিলে 190, শুদ্ধটো 190 হ'ব। খুব সহজতে কৰিব পৰা হ'ব অংকটো। দ্বিতীয় প্ৰশ্নলৈ আহিছোঁ। যদি বহুত গুৰুত্বপূৰ্ণ অংক, প্ৰায়বিলাক পৰীক্ষাতে এনেকুৱা টাইপৰ অংক আহি থকা দেখা যায়। যদি a অনুপাত b 4:5 দিয়া আছে মানটো, c অনুপাত b উল্টাই দিয়া আছে, এইটো আমি b অনুপাত c দিব পাৰে। c অনুপাত b দিছে 3 আৰু 2, c অনুপাত d দিছে 3 আৰু 1, তেন্তে a অনুপাত b অনুপাত c অনুপাত d মান উলিয়াবলৈ কৈছে। এইটো আমি কেনেকৈ কৰিম? a অনুপাত b 4 আৰু 5 দিছে, c অনুপাত b 3 আৰু 2 দিছে। c অনুপাত b যদি 3 আৰু 2 দিয়া থাকে, এইটো অংক মতে আমাক উলিয়াবলৈ দিছে কিন্তু b অনুপাত c, গতিকে আমি এইটো লুটিয়াই ল'ম। b অনুপাত c কৰি পেলাই এই অনুপাতটো সলাই দিম, 2 অনুপাত 3 কৰিলোঁ। a অনুপাত b দিছিলে, a অনুপাত b দিছে 4 আৰু 5, b অনুপাত c হ'ব 2 আৰু 3, আৰু c অনুপাত d দিয়া আছে 3 আৰু 1। এতিয়া আমি অংকটো কেনেকৈ কৰিব দেখাইছোঁ। অপশ্যনকেইটা চাই আমি অংকটো কৰিবলৈ চেষ্টা কৰিম। a ৰ মান 4, b ৰ মান 5 বুলি ধৰিলে a-তকৈ b ডাঙৰ হৈ আছে। প্ৰথমতে দেখিছোঁ 10 আৰু 8 দিয়া আছে, গতিকে a-তকৈ b সৰু হৈ আছে, এইটো কেঞ্চেল হ'ব। 8 আৰু 10 দিয়া আছে, লগত 15 আৰু 5 দিয়া আছে, 8, 5 তেনেকৈ দিয়া আছে। 8, 5 ইয়াতো তেনেকৈ দ্বিতীয়টো সৰু আছে, গতিকে এইটো হ'ব নোৱাৰে। 10, 8 এইটোও হ'ব নোৱাৰে। আমাৰ শুদ্ধ উত্তৰটো এই দুটা সংখ্যাৰ ভিতৰতে আছে। আমি কেনেকৈ চাম? 8 অনুপাত 10, 8 আৰু 10 আমি যদি কটাকটি কৰোঁ, 2, 4 গুণ 8, 2, 5 গুণ 10, a আৰু b ৰ অনুপাতটো মিলি গৈছে 4 অনুপাত 5। এয়া b অনুপাত c চাম। b অনুপাত c 10 আৰু 15, 5 যদি কাটোঁ 5 দুগুণ 10, 5 3 গুণ 15, এয়া b আৰু c অনুপাতটো মিলি গৈছে, কাৰণ ইয়াত c আৰু b দিয়া আছিলে, উল্টাই চালে 2 অনুপাত 3 ইয়াত ওলাইছে। লাষ্টত c অনুপাত d 15 আৰু 5 দিয়া আছে, 5ৰে কাটিছোঁ, 5 3 গুণ 15, 5 গুণ 5, 3 অনুপাত 1 এইটো। গতিকে শুদ্ধ উত্তৰটো হ'ব এইটো। অকণমান চিন্তা কৰিলে
আমাৰ শুদ্ধটোৰ ওলাই যাব। ইয়াত চি অনুপাত ডি ঠিকে আছিলে 15 আৰু 5, কিন্তু এইকেইটাত সলনি হৈ আছিলে, পিছৰটো সৰু হৈ আছে, গতিকে এইটো সেইটো কাৰণে নহ'লে। এই শুদ্ধটো হ'ব 8 অনুপাত 10 অনুপাত 15 অনুপাত 5। তৃতীয় প্ৰশ্ন, যদি এটা সংখ্যাক 121ৰে হৰণ কৰিলে ভাগশেষ 25 হয়, তেন্তে সেই সংখ্যাটোক 11ৰে হৰণ কৰিলে ভাগশেষ কি হ'ব? প্ৰশ্নটো আকৌ কৈছোঁ, যিকোনো এটা সংখ্যাক 121ৰে হৰণ কৰিলে ভাগশেষ মানে বাকী থাকে 25, সেই একেটা সংখ্যাকে 11ৰে হৰণ কৰিলে ভাগশেষ কি হ'ব? এনেকুৱা ধৰণৰ প্ৰশ্ন আহি থাকে। সেইবাবে মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যদি ভিডিঅ'টো অংকখিনি বুজি পাইছে বা ভাল পাইছে চাই, তেন্তে লাইক কৰিব, কমেণ্ট কৰিব। যিখিনি মোৰ চেনেলটো নতুন আজি চাইছে, সেইখিনিয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। এতিয়া কেনেকৈ কৰিম উজু পদ্ধতিটো দেখাইছোঁ। 121, এফালে 11 দিয়া আছে, 121ক 11ৰে হৰণ জাৰি চাম, যায় 121ক 11ৰে যদি হৰণ কৰা হয় 11 হয় 11। এতিয়া সেই 11টোৱে যিটো ভাগশেষ দিয়া আছে, 11ৰে ভাগশেষটোক হৰণ কৰিম, 25ক হৰণ কৰিম, 2 11 22 হ'ল, বাকী থাকিলে 3। এই যিটো ভাগশেষ থাকিলে সেইটোৱে শুদ্ধ আনচাৰটো হ'ব, অপশ্যন নম্বৰ 8 হ'ব 3। আকৌ কৈছোঁ, 11ৰে 25ক হৰণ কৰিছোঁ, মোৰ দিয়া অংকটোত এইকেইটা আছে, বেলেগ অংকত থাকিলে তেনেকৈ সেইটো টেকনিকেই খটাব লাগিব। 11ৰে 25ক হৰণ কৰিলোঁ, ভাগশেষ থাকিলে 3, গতিকে সেই সংখ্যাটোক 11ৰে হৰণ কৰিলেও ভাগশেষ 3য়েই থাকিব। চতুৰ্থ প্ৰশ্ন, পুনৰ এটা গুৰুত্বপূৰ্ণ অতি ৰিপিট মাৰি থকা প্ৰশ্ন। এনেকুৱা ধৰণৰ প্ৰশ্ন প্ৰায় পৰীক্ষাত আহি থাকে। এখন বিদ্যালয়ৰ ছাত্ৰ আৰু ছাত্ৰীৰ অনুপাত দিয়া আছে 3 আৰু 2। ছাত্ৰৰ সংখ্যা ছাত্ৰীৰ সংখ্যাতকৈ 500 বেছি, তেতিয়াহ'লে আমি ছাত্ৰীৰ সংখ্যা উলিয়াব লাগে। কেনেকৈ কৰিম দেখাইছোঁ। ছাত্ৰ অনুপাত ছাত্ৰী, বয় আৰু গাৰ্ল লিখিলোঁ। 3 অনুপাত 2, এইটো আমাক দিয়া আছে 3 অনুপাত 2। এতিয়া আমি চাম অনুপাতকেইটাৰ বয় ল'ৰাৰ অনুপাতটো ছোৱালীতকৈ কিমান বেছি। আমি গম পাইছোঁ ছোৱালীতকৈ 1 বেছি, মাত্ৰ 1 বেছি। ইফালে আমাক সংখ্যাত দিয়া আছে ছাত্ৰৰ সংখ্যা ছাত্ৰীৰ সংখ্যাতকৈ 500 বেছি। অনুপাতত 1 বেছি, কিন্তু সংখ্যাত 500 বেছি। গতিকে আমি 1 সমান 500 বুলি ধৰিব পাৰোঁ। সেইটো আকৌ কৈছোঁ, অনুপাতত 1 বেছি, সংখ্যাত 500 বেছি, সেইকাৰণে আমি এভাগক 500 বুলি ধৰিব পাৰোঁ। ছাত্ৰীৰ সংখ্যা উলিয়াবলৈ কৈছে, ছাত্ৰীৰ অনুপাতটো চালোঁ 2 আছে, গতিকে 500ৰ লগত আমি 2 পূৰণ কৰি দিলোঁ, উত্তৰটো হ'ব 1000। অপশ্যন চিটো শুদ্ধ উত্তৰ হ'ব এইটো। ল'ৰাৰ সংখ্যা উলিয়াবলৈ কোৱা হ'লে 1 500 বুজাইছে, গতিকে ল'ৰা 3 আছে, 3 5 1500 হ'লহেঁতেন, যিটো ইয়াত নাই বাৰু। ল'ৰাৰ সংখ্যা দিয়া হ'লে অপশ্যনত 1500 থাকিলেহেঁতেন, তেতিয়া শুদ্ধ উত্তৰটো 1500 হ'লহেঁতেন। অনুপাতৰ পৰা কেনেকৈ উলিয়াব পাৰি দেখাইছোঁ। আজিৰ ভিডিঅ'টোৰ শেষৰ প্ৰশ্নলৈ আহিছোঁ। যদি কিবা নুবুজা আছে তেন্তে কমেণ্ট কৰিব, আৰু বুজিলেতো ভালেই হয়। শেষৰ প্ৰশ্ন, কোনো এটা পৰীক্ষাত 25% ছাত্ৰ বিজ্ঞান আৰু 20% ছাত্ৰ গণিত বিষয়ত অনুতীৰ্ণ হ'ল, অৰ্থাৎ ফেইল কৰিলে। ইমান শতাংশ বিজ্ঞানত আৰু ইমান শতাংশ গণিতত ফেইল কৰিছে। যদি 75% ছাত্ৰ দুয়োটা বিষয়ত উত্তীৰ্ণ হয়, দুয়োটা বিষয়ত পাছ কৰিছে 75%, তেন্তে কিমান শতাংশ দুয়োটা বিষয়ত অনুতীৰ্ণ হ'ল? এনেকুৱা প্ৰশ্ন আহি থাকে। কিমান শতাংশ দুয়োটা বিষয়ত ফেইল কৰিলে সেইটো উলিয়াবলৈ দিছে। অপশ্যনকেইটা এইকেইটা। কেনেকৈ কৰিম চাব। ইয়াত ফেইল দিয়া আছে, এইখিনি বিজ্ঞানত ফেইল, ছায়েন্সত ফেইল কৰিছে 25%, আৰু গণিতত ফেইল কৰিছে 20%। গতিকে আৰু দুইটা বিষয়ত পাছ কৰিছে 75%। এনেকুৱা অংক দিলে উজু পদ্ধতিটো এইটো, ফেইল 20% বিজ্ঞানত, লগত বিজ্ঞানত 25%, লগত গণিতত 20%, এইকেইটা ফেইল, আৰু দুইটা বিষয়ত পাছ কৰিছে 75%। এইকেইটা যোগ কৰিম, পাছে পাছে 10ৰ শূন্য,
120% ওলালে যিটো ওলাই টোটেল কৰি পেলাই তাৰ পৰা যদি আমি 100টো বিয়োগ কৰি দিওঁ তেতিয়া আমাৰ আনসাৰটো ওলাই যাব 20%। এটো D2 দুইটা বিষয়ত অনুতীৰ্ণ ছাত্ৰ ছাত্ৰীৰ পাৰ্সেন্টেজটো হ'ব 20%। কেতিয়াবা এইটো এনেকৈ দিব পাৰে কোনো এটা পৰীক্ষাত ইমান শতাংশ বিজ্ঞানত উত্তীৰ্ণ হল দিব পাৰে তেতিয়া আমি যদি 60% উত্তীৰ্ণ হল বুলি দিয়ে তেতিয়া আমি 100ৰ পৰা মাইনাস কৰি অনুতীৰ্ণটো উলিয়াই ল'ব লাগিব। ইয়াত অনুতীৰ্ণটো দিয়া আছে গতিকে প্ৰবলেম নাই। অনুতীৰ্ণ দুইটা বিষয়ত দিয়া আছে গতিকে দুইটা প্লাস কৰিলো লগত দুইটা বিষয় উত্তীৰ্ণটো প্লাস কৰিলো যেটো ওলালে তাৰ পৰা 100 মাইনাস কৰিলো। আজিলৈ ভিডিওটো ইমানতে সামৰিছো। ধন্যবাদ।